যুবরাজ যুবরাজ নহয় দেখে নিত্য বুলি কৰা সম্বোধন নিত্যবৰ পৰম পবিত্ৰ তুমি নিত্য সংসাৰৰে কোনো নীতিয়েই নাই তোমাৰ অবিদ্য মোৰে আজৰি মণিকে উপযুক্ত পাত্ৰ যৌৱনৰ ভৰ দুপৰক তোমাতেই মই কৰিছো অৰ্পণ মোৰে আকাশাৰ বৃক্ষজীৱী ফুলে ফুলে হয়যুক্ত বিস্তার এইবোৰ ভৰসা তোমাৰ অচলা হবনাৰী অভূত বালিকাজনী পদে পদে হব পাৰে অপগুণ নিজ অৰ্থখিনি ভাবি শতদূৰ তুমি উচ্চ বংশৰে দুৰ্জা কৰে সেই কংসৰে চেনেহৰ ভূমি উচ্চ আকাংক্ষা হৃদয়ত ৰাখি স্বামী অনুগামী হৈ সদা সৰ্বদা এই জ্যেষ্ঠ ভাতৃ ৰাখি সন্তান বহু আদৰেৰে বহু যতনেৰে পৃথিৱীৰ চিৰন্তন নীতি উপযুক্ত পাত্ৰ কৰিছো অৰ্পণ চৰম উদ্দেশ্য আগত লৈ খোজ দিব লাগিব তই জীৱনৰ অসীম বাট পৰিপাটিক কাৰ্যৰ অন্তত মোৰ এই উপদেশ বাণী থাকে যেন সদায় নিজ স্বামী বুলি নিজ গুৰু বুলি দুই মিলি ৰচিবি এখন সোণৰ সংসাৰ বিধায়ী বেলা সেই জ্যেষ্ঠ গ্ৰহণ কৰিবি নাকান্দি যুবরাজ ঠিক ভোগী আজি মই নিজেই ৰথৰ বাঘচুৰি ধৰি আগবঢ়াই থৈ আনিম তোমালোক দুইদিকে বকুলাৰ মাছ কঢ়িয়া হৰ গৌৰী বসতি কথাই সাৱধান কংস এই দৈত্যকে বিয়া পাতি অহা সমাৰোহে আপোন পাহাৰা সদায় এই দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তানে বিনাশ কৰিব তোক মৰণৰ দিনটোৰ দুৰন্ত সুৰ কাষ চাপি আহে তাৰে আজি অপূৰ্ব সূচনা সঁচা 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 মনত পৰিছে মোৰ দৈত্যটিৰ বৰৰ কথা আপোন পাহৰা হৈ পাহৰিছো আজি আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশীবাণীয়ে ঘূৰাই দিছে মোৰ তথাপ্য নিজৰ কাৰাকেতু ঘৰুৱা ঘৰুৱা আনন্দ
এই কি তোমার কোনো নাই শত্রু সকল শত্রু অবস্থা তুমি খাবার করো যাকে যাতে বলিয়া কতাল হাতিয়ারি মেরে দিয়া দূরে দূরে সদার সমুদ্র আনন্দ আনন্দ রুচ্ছ ভগবতী ধ্বংসর ধুমুহা আর সেনা হওয়ারি ভগিনী দৈব কি মোর ভবিষ্যৎ ভাইকল্পী দুয়োজনে কানপাতি সুবিধা নহয় যে মিলন বান্ধরে তোমালোক দুইদিকে বান্ধি দিলো এই মিলনে আমি স্পষ্ট হবে করেছে করো অচিৰতে কংসৰে মৰণ কিন্তু কি কৰিবা সংগীতত গৰল ফিৰ গৰল ব্যস্ত কি হ'ব নহ'ব ইন্নথ কিন্তু কংসৰ মৰণ জানো ইমান সহজ মমতা আছে মানে বিসর্জন মই সকলোকে এই মুহূৰ্ততে খমন্ধৰ নাক পাক নিৰ্জনীয়াই খৰগতাই পতি কৰি আছে মুক্ত হওয়া মূর্খ খুলার মৃত্যু নয় খান রুদ্ধ করি শান্ত হও তুমি বাধা তুমি মুখ নিদিবাতো নাই নারী হত্যা ভগ্নী হত্যা কৰি কিয় কৰা মহাপাপ শান্ত হওক যুৱৰাজ শান্ত হওক দাদা কিবা একটু অনর্থক মই নহল আগে আজি মৃত্যু নষ্ট কিবা একটু মথুরা গিরি প্রজায় শাস্তি পাই বিনা অপরাধে রজা হই রাজপথ বুঝে মানব নামত কিয় কলঙ্ক হারিয়ে দাদা কিয় নাই দৌড়ি কোনো অপরাধ অপরাধী নহে কোনো এই মথুরার প্রজা যত মানে অপরাধ এই মথুরাধিপতি কংসরে কি কুমার করে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোক কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছাতে তোমাৰ সঁচা হওক মিছা হওক ন্যায় বা অন্যায় হবার বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বতে গর্বিত তোমার শিৰে সীমাদ্ৰী লংঘিছে ৰাজন হত্যা কৰি ভগ্নী নিজৰ মৰণক তুমি ৰুধিব খুজিছা কৰিব নালাগে মখু বিলম্বই বিলাই বিঘিনি ৰজামই মোৰ যেনে ইচ্ছা তেনে বিধান সর্বপ্রথমতে মই এই পিখাসিক কৰিম সংঘাৰ তাৰ পাছত মই চাম ভালদৰে দৈপকীৰ গাড়ী বজাতা আস্তাম সন্তানে মোক
কিদৰে কৰিব পাৰে বিনাশ দৈৱকী ৰাক্ষসী পিশাচী শান্ত হওক যুবরাজ, শান্ত হওক, বসুদেৱ শান্ত হওক যুবরাজ, বসুদেৱ শান্ত হওক, বাধা শান্ত হওক। বাধা মোক তুমি বাধা দেওছি নিদিবা নাই আজু প্রতি মুহূর্ততে। কিন্তু দাদা ধরুক জানিবা দিনে তুমি মহাভক্তিমান। তথাপিতো দেখা পাই সন্মুখত মৰণৰ সত্য পথেলিকা যিবা দৰে প্ৰকৃতা ভয়ত দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় যেনোৱা। সঁচা কথা যুবরাজ, মই যদি মৃত্যু মোৰ স্বামীৰ কাষত তোমাহীন মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ ৰাজমুদিতাক মাহি মুখে কৰিম গ্ৰহণ দাদা, মাহি মুখে কৰিম যুবরাজ, এনে কাৰ্য অতি অশুভ। নারী হত্যা, ভগ্নী হত্যা কৰি কলঙ্কৰ কালিমা হানিবা ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাম কৰা যদি যুগে যুগে জগতৰ বীৰৰ সমাজে সকলো মুখে তোমাক কৰিব বন্দনা, নৰব তোমাৰ নাম ঘৃণাতে লাজতে। ঘৃণাতে লাজতে হরতালি ভয়াবহে পুৰি গাখীৰ খুৱাই এই কংখ মহাৰাজে জগতত বীৰ বুলি দিব পৰিচয়। হরিয়া চুক্তি হিতাকাঙ্ক্ষী মৃত্যু দূরি তুমি বসুদেৱ তাৰো আছে সহজ উপায়। পাই হয় যুবৰাজ, দৈৱকীও থাকিব দিয়াই তোমাৰো ৰাজা একোকে নহব অনিষ্ট। কৰজোৰে মই কৰিছো মিনতি, দিয়া মোৰ দৈৱকীৰ প্ৰাণ শিক্ষাদান। তাৰ পৰিৱৰ্তে স্বামী দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব, তাহাৰ পিছতে এটি কৰি আনি তুলি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক হবা তুমি সাৱধান নিজ ইছলামতে। দেৱী প্ৰতিশ্ৰুত মই আমি চোৱা বসুদেৱ পাৰিবনে তুমি সঁচাকৈ প্ৰতিজ্ঞা পাৰিবনে বিসৰ্জিব নিজ সন্তানৰ স্নেহ? যদি পাৰা তেন্তে তাত মোৰ নাই অলপ আপত্তি। তোমালৈ চাই দিব পাৰো মই দৈৱকীক মুক্তি। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাক। প্ৰবল শক্তিৰে তুমি আপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততে। যিবা থাকে সকলো আমাৰ
তথাপিতো কওঁ শুনা, মিছা কথা মই নকওঁ কদাপি, প্ৰাণান্তেও মই পালিম প্ৰতিজ্ঞা। মেষ্টেন্তে এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ স্থিৰ নেতে চিহ্নসী নিজ সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত যোৱা। konkhaloy সতুতি konkhaloy বিরাট কিমান উপযুক্ত খেলামতি মুড়ি উপযুক্ত খেলামতি তুমি konkhaloy সতুতি konkhaloy বিরাট কিমান আজি বুজক জগত বাহিয়ে Because dinero. অতিকে ওচৰত দেৱী